নমস্কাৰ বন্ধুসকল, বিশ্ব এনসাইক্লোপিডিয়া চেনেলৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, গৰমৰ বন্ধৰ ছুটিত ফুৰিব যোৱাৰ মজাই বেলেগ। আমাৰ এই ব্যস্ততাপূৰ্ণ জীৱনত বহু মানুহে ছুটিৰ টাইমত ভাল ভাল ঠাই ভ্ৰমণ কৰিবলৈ যায়। বিশেষকৈ যিবিলাকে চহৰত বসবাস কৰে তেওঁলোকৰ বাবে গাঁৱৰ পৰিৱেশটোৱে এটা শান্তিপূৰ্ণ পৰিৱেশ। সঁচাকৈয়ে চহৰৰ পৰিৱেশ আৰু গাঁৱৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আমাৰ ভাৰতবৰ্ষখনৰ প্ৰায়বোৰ ঠাইয়ে গাঁও, কিন্তু এই ভাৰতৰ ভিতৰতে কিছুমান এনেকুৱা গাঁও আছে য'ত পৰ্যটক বা গৰমৰ বন্ধৰ ছুটিৰ বাবে যাব পৰা উপযোগী ঠাই, য'ত আছে শান্তি, সুস্বাস্থ্যকৰ পৰিৱেশ আৰু বহুতো মনোমোহা দৃশ্য। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা কেইখনমান ঠাইৰ কথা ক'ম য'ত আপুনি গৰমৰ বন্ধৰ ছুটিত যাব পাৰিব। কাৰণ যিকেইখন ঠাইৰ কথা ক'ম সেইবোৰ আটাইবিলাক পাহাৰীয়া সৌন্দৰ্যৰে ভৰা ঠাইত অৱস্থিত আৰু পাহাৰীয়া ঠাইবোৰ সকলোৱে ভাল পায়। গতিকে চাই থাকিব বিশ্ব এনসাইক্লোপিডিয়া চেনেল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল, আৰু লগতে ভিডিঅ'বোৰত লাইক কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপুনি যাব বিচৰা মনোমোহা ঠাইৰ ভিতৰত প্ৰথমতে আছে চিটকুল গাঁও। এই গাঁও হিমাচল প্ৰদেশত অৱস্থিত। ইয়াৰ ভৌগোলিক পৰিস্থিতি প্ৰকৃতিয়ে এনেকৈ নিৰ্মাণ কৰিছে যে ইয়াত শান্তি আৰু তাৰ সুন্দৰতা বহু আকৰ্ষণীয়। সেইকাৰণে তাত যোৱা পৰ্যটকসকলক সেই ঠাইয়ে আকৰ্ষিত কৰে। চিটকুল বাজপা নদীৰ ওচৰত চাংলা নামৰ গাঁৱৰ পৰা 20 কিলোমিটাৰ দূৰৈত অৱস্থিত। এইটো ভাৰত তিব্বত সীমাৰ ওচৰত অৱস্থিত। ইয়াত আকৰ্ষণৰ কেন্দ্ৰ হিচাপে এটা স্থানীয় দেৱী চিটকুল মাতাৰ মন্দিৰ আছে। এই মন্দিৰ পৰ্যটক আৰু স্থানীয় লোকৰ বাবে বহুতো জনপ্ৰিয়। কিন্তু ঠাণ্ডাৰ বতৰত এই অঞ্চলটোত বৰফে আৱৰি ধৰে। তাৰ বাবে সেই সময়ত তাত কোনেও নাযায় আৰু স্থানীয় মানুহো তাৰ পৰা তললৈ নামি আহে। মলিনক, মেঘালয়। যিখন ঠাইৰ নামে মেঘালয়, য'ত মেঘৰ নামেৰে আৰম্ভ হৈছে, সেই ঠাইৰ নাম শুনিয়ে অনুমান কৰিব পৰা যায় যে তাৰ সুন্দৰতা কিমান হ'ব। মেঘালয়ৰ এই মলিনক নামৰ গাঁওখনকেই এছিয়াৰ আটাইতকৈ চাফা গাঁও হিচাপে অভিলেখ কৰা হৈছে। গাঁওখন ইমানেই সৌন্দৰ্য ভৰা যে তাত এবাৰ গ'লে বাৰে বাৰে যাবলৈ মন যায়। প্ৰাগপুৰ কাংগ্ৰা ঘাটি। এই গাঁওখনো ভাৰতবৰ্ষৰ এখন মনোমোহা ঠাই হিচাপে পৰিগণিত আছে। প্ৰাগপুৰ হিমাচল প্ৰদেশৰ গাগ্ৰা জিলাত অৱস্থিত। প্ৰায় 3 শতাব্দীৰ আগতে থকা প্ৰাগ দেৱীৰ স্মৃতিৰে এই গাঁওখন নামাংকন হৈছে। চুলুক গাঁও, ছিকিম। ছিকিমৰ এই ঠাইডোখৰ বহুতো ওখ ওখ পাহাৰৰ মাজত অৱস্থিত। চাৰিওফালে পাহাৰ থকাৰ বাবে এই ঠাই বহুতো সৌন্দৰ্যৰে ভৰা। গৰমৰ সময়ত এই পাহাৰীয়া অঞ্চলবোৰ ফল ফুলেৰে ভৰি অধিক মনোমোহা হৈ যায়। পেনামিক কটাক। এই ঠাইডোখৰ ভাৰতবৰ্ষৰ এখন অতি মনোমোহা ঠাই হিচাপে জনপ্ৰিয়, কাৰণ ইয়াতেই একমাত্ৰ গৰম পানীৰ ঝৰা দেখিবলৈ পোৱা যায়। ইয়াত বিভিন্ন দেশৰ পৰা পৰ্যটক আহে আৰু পৰ্যটকে বেছিভাগেই ইয়াত ৰয়েল এনফিল্ড লৈ সেই ঠাইৰ মজা লোৱাৰ আনন্দ উঠায়। মাতাম, তামিলনাডু। তামিলনাডুৰ এইখিনি ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ইয়াৰ লাইট হাউচৰ পৰা সূৰ্যাস্তটো দেখিবলৈ বহু মনোমোহা। আপুনি এটা কথা ভাবক, আপোনাৰ প্ৰিয়জনৰ লগত যদি আপুনি তেনেকুৱা পৰিৱেশত থাকে তেন্তে আপোনাৰ কেনে অনুভৱ হ'ব। কিপ্পাৰ চিটিজ ফ্ৰিল ভেলে। এই ঠাইখিনি হিমাচল প্ৰদেশত অৱস্থিত। এই ঠাইডোখৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 14,000 ফিট উচ্চতাত অৱস্থিত। ইয়াত থকা মন্দিৰ বা মূৰ্তি বিশ্বৰ আটাইতকৈ ডাঙৰ বুলি শুনা যায় আৰু এই ঠাইত বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পোৱা যায়। মালানা, হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ এই ঠাই মালানা নদীৰ ওচৰত অৱস্থিত। সমুদ্ৰ পৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা প্ৰায় 13,000 ফিট। ইয়াৰ বৰফ আবৃত অঞ্চলটো দেখিবলৈ বহুত মনোমোহা। মাউণ্ট আবু, ৰাজস্থান। মাউণ্ট আবু ৰাজস্থানৰ চিৰৈ ডিষ্ট্ৰিক্টত অৱস্থিত। এই পাহাৰীয়া ঠাইখিনি ৰাজস্থান আৰু গুজৰাটৰ বৰ্ডাৰত অৱস্থিত। মাউণ্ট আবু জয়পুৰৰ পৰা 540 কিলোমিটাৰ দূৰৈত অৱস্থিত। এইডোখৰ ঠাই সাগৰ পৃষ্ঠৰ পৰা 1200 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াত বহুতো মঠ মন্দিৰো আছে। ইয়াৰ পৰাও বহুতো ধুনীয়া সূৰ্যাস্ত দেখিবলৈ পোৱা যায়। মানালী, হিমাচল প্ৰদেশ। মানালী হিমাচল প্ৰদেশৰ কুল্লু ডিষ্ট্ৰিক্টত অৱস্থিত। মানালী চিমলাৰ পৰা 270 কিলোমিটাৰ দূৰৈত অৱস্থিত। এই ঠাইখিনি সাগৰ পৃষ্ঠৰ পৰা 6,000 মিটাৰ ওপৰত অৱস্থিত। ইয়াৰ ভৌগোলিক স্থিতি আৰু প্ৰাকৃতিক দৃশ্য অতি মনোমোহা। সেইকাৰণে বিভিন্ন পৰ্যটকৰ ভিৰ ইয়াত হৈয়ে থাকে। আপুনি যদি মানালী ভিজিট কৰিব বিচাৰে তেন্তে তাত যোৱা আটাইতকৈ উত্তম সময় হৈছে ছেপ্টেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। কিন্তু বৰ্তমানত যদি আপুনি তাত ভিজিট কৰে তেন্তে তথাপিও তাত পৰ্যটকৰ ভিৰ দেখিবলৈ পাব। মছুৰী, উত্তৰাখণ্ড। মছুৰী উত্তৰাখণ্ডৰ দেৰাদুন জিলাত অৱস্থিত। মছুৰী দিল্লীৰ পৰা প্ৰায় 290 কিলোমিটাৰ দূৰৈত অৱস্থিত আৰু দেৰাদুনৰ পৰা 35 কিলোমিটাৰ দূৰৈত অৱস্থিত। মছুৰী সাগৰ পৃষ্ঠৰ পৰা 2000 মিটাৰ ওপৰত অৱস্থিত। মছুৰী হিমালয় পৰ্বত শৃংখলাৰ এটা অংশত পৰিছে। মছুৰীক
কুইন অফ দ্য হিল বুলিও জনা যায় মছুৰীত যদি আপুনি কেতিয়াবা যায় তেন্তে তাত থকা নাটা ষ্টেট গান হিল কিম্পটি ফলছ লেক মিষ্ট লাল ডিব্বা মিউনিচিপাল গাৰ্ডেন হেপী ভেলী কাৰাৰ্ছ বেক ৰড মাছুৰী লিক নাগ দেৱতাৰ মন্দিৰ ইত্যাদি চাবলৈ নাপাহৰিব বিদেশী পৰ্যটক আৰু নৱবিবাহিত দম্পতীয়ে এই ঠাইত যাবলৈ খুবেই ভাল পায় কদাইকানাল তামিলনাডু কদাইকানাল তামিলনাডুৰ কিণ্ডিকুল জিলাত অৱস্থিত কদাইকানাল চেন্নাইৰ পৰা 426 কিলোমিটাৰ দূৰত অৱস্থিত আৰু মাদুৰাইৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত এই ঠাইৰ সৌন্দৰ্য মনোমোহা আৰু হনিমুনৰ বাবে অতি জনপ্ৰিয় ঠাই ইয়াত ভাৰতবৰ্ষত গজা প্ৰায় সকলো ধৰণৰ গছ-গছনি দেখিবলৈ পাব আপুনি ইয়াত ট্ৰেকিং বটিং আৰু হৰ্চ ৰাইডিং কৰিব পাৰে ইয়াত দেখুওৱা আটাইবিলাক ঠাই অতি মনোমোহা আপুনি গৰমৰ বন্ধৰ ছুটীত আপোনাৰ বন্ধু-বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ফুৰিব যাব পাৰে কিন্তু যোৱাৰ আগতে কেৱল এই ভিডিঅ'ৰ ভাষণতে আপুনি যাব নলাব আগে পিছে যোৱা মানুহ বা তেনে ডাঙৰ পৰ্যটকৰ দল হৈ তাত আপোনালোকে যাব পাৰে কাৰণ নতুন ঠাই এখনত যোৱাৰ আগতে চালি ঝাৰি চাই বুজি লৈহে সেই ঠাইত যাব লাগে আপুনি য'তে ঘূৰিব নোযোৱা কিয় সাৱধানতাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰী গতিকে বন্ধুসকল মোৰ আজিৰ ভিডিঅ'টো ইমানে আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা নিশ্চয় কিবা এটা উপকৃত হৈছে গতিকে চাই থাকিব বিশ্ব এনচাইক্লোপিডিয়া চেনেল আৰু এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে লগতে ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰে আকৌ লগ পাম অন্য এটা ভিডিঅ'তে আজিলৈ ধন্যবাদ বন্ধুসকল